গাইজ এয়া আমাৰ সৰু নাজিয়া এয়া চাওক মেচিনত বহি আছে আৰু কাৰণ এই ঘৰটো মই ৰাখিম কাৰণ এই ঘৰটো কেতিয়াবা ভাঙা যাব পাৰে মানে নাজানো আৰু যাবও পাৰে কাৰণ সেইটো কাৰণ মই ঘৰটো উঠাই ৰাখিছোঁ এয়া চাওক আপোনালোকক দেখুৱাই আছোঁ আৰু এইফালে নয়ন বহি আছে আৰু এইফালে সৰু এখন বিচনা ইয়াতে ৰাতি বহি থাকোঁ আৰু এয়া আৰু এইটো ৰুম আৰু এইটো ৰুম দেখাই আছোঁ মই এইটো ৰুমত এইখিনি আছে আৰু এইফালে এতিয়া পাকঘৰ দেখাম মই আৰু পিছফালে চাইডৰখিনিও দেখাম এয়া চাওক পিছ চাইডৰখিনিও দেখাম পিছ চাইডৰ এইখিনি আছে ইয়াতে কুঁৱা আছে আৰু এইফালে এয়া এইখিনি আৰু কল লাগি আছে ইয়াতে এইখিনি ঘৰৰ পিছফালে আৰু এইফালে এয়া চাওক এইফালে এয়া পংকজ আছে ইয়াতে আমাৰ এয়া পংকজ দাস এতিয়া ভাত খাব এইটো পাকঘৰ গাইজ পাকঘৰটো দেখালোঁ আপোনালোকক সকলোখিনি দেখাম আৰু যি আছে আৰু এইফালে আছে এয়া ফ্ৰিজ আৰু এইফালে নবীউল ইয়াতে শুই আছে আৰু এইখিনি গাইছ আৰু এইফালে দেখাই আছোঁ এতিয়া এইটো ৰুম ইয়াতো এটা ৰুম আছে এইটো এটা ৰুম এইফালে আৰু গাইছ আপোনালোকক আৰু এটা বস্তু দেখাই আছোঁ মই আৰু এইখন আছে এইফালে বাৰাণ্ডা মানে ইয়াতে মানুহ চানুহ আহিলে কেতিয়াবা বহিব পাৰে আৰু এইফালে ৰাখা আছে ফ্ৰিজ হেৰি ক'ত গ'ল গুণ ক'ত গ'ল আৰু এইফালে গাইছ এইফালে এয়া চাওক বাইক চাইক ৰখা আছে আৰু এইটো গুণো ইয়াতে আছে এইটো গুণো ইয়াতে আছে গুণো এইটো ইয়াতে আছে এইটো তাই মানে কাপোৰ চেঞ্জ কৰি আছিল কৰি থকাৰ কাৰণে ইয়াতে আছে আৰু এইফালে চাইকেল টাইকেল গাড়ী চাড়ী এইফালে স্কুটি কিবা কিবি ৰখা আছে কাপোৰ চাপোৰ মেলি দিয়া আছে এতিয়া ঘৰটো আপোনালোকক মই দূৰৰ পৰা দেখাম গেটটো আমাৰ এইটোৱে গেট আৰু এতিয়া চাওক এইফালে জংঘল চংঘল হৈ আছে ঘৰৰ আগফালে এইটো ঘৰ আৰু ইয়াৰ দূৰৰ পৰা দেখাইছোঁ এইটোৱে ঘৰ গাইছ আৰু এইফালেও এয়া ৰঙালাও কিবা কিবি আছে আৰু এইফালে এইখিনি আৰু গাইছ এতিয়া আপোনালোকক গৈ আছোঁ মই এই কাপোৰ যে চিলা কৰি আছিলে দেখাই আছোঁ মই চাব কাপোৰ চিলাই আছে আৰু ভিডিঅ'টো যেতিয়া এটা কিবা লাইক চেক কৰিব দি কিবা আৰু লাইক চেক কৰিব দি এটা লাইক কৰিব দিওঁ প্লিজ এটা ভালকৈ মুখখন দেখাই পেলাব লাইক এটা কৰিব দি লাইক করবি কমেন্ট করবি সাবস্ক্রাইব করে দিবি আমার টিভি এটা সাইড দেখো এটা সাইড মুখখন এটা সাইড থাকি না এটা সাইড দেখো আৰু গাইজ এইফালে এয়া হৈছে গুণো তাৰমানে গুণো ভাল কিন্তু এই অলপ চয়তান আছে আৰু এইটো মেচিনতে বহি থাকে দিনটো গাঁৱৰ মানুহ যিমান কাপোৰ আছে দিনটো খালি চিলা কৰোঁতে যায় আৰু ৰুমটো আপোনালোক গোটেই পৰিৱেশটো মই দেখুৱালোঁ কাৰণ এইফালে চাওক আপোনাৰ বহুত লেতেৰা দেই কিন্তু এয়া চাওক এইফালে ঝাৰু এইফালে জানে এইফালে চুনত তুমি চাৰাত তুমি গোটাই আছে তাৰপিছত এইফালে চাওক কাপোৰ এইখিনি লেতেৰা কাৰণ লেতেৰা গাইছ এতিয়া যি পজিশ্যনত আছে সেই পজিশ্যনত দিছোঁ মই আৰু এইখিনি ৰুমটো সকলোখিনি দেখুৱাইছোঁ গাইছ কাৰণ ঠিক নাই কেতিয়াবা ভাঙা যাব পাৰে আমি এতিয়া ডাইৰেক্ট কোৱা নাই আৰু কেতিয়াবা যাবও পাৰে ভাঙা গ'লে আৰু তো ৰাখি থৈ দিছোঁ আৰু এইখিনি সেইটো কাৰণে ঠিক আছে গাইছ কোনো কিবা যাব দি লাইক কৰিবা কমেণ্ট করবি সাবস্ক্রাইব করবি ভিনিক আগত গিলি লৈ যাবি আৰু এইফালে এইটো